নমস্কাৰ ড্ৰমলে সকলোকে স্বাগতম আগৰ আপোনালোক সকলোৱে ভালে আছে আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় BA 6 সেমিষ্টাৰ স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ Question 1 উচ্চ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ 1948 চনৰ পৰামৰ্শ সমালোচনাত্মকভাৱে আলোচনা কৰক আয়োগখনে বিশ্ববিদ্যালয় শিক্ষাৰ ওপৰত স্থিৰ কৰা লক্ষ্যসমূহ তলত উল্লেখ কৰা হ'ল নম্বৰ 1 বিশ্ববিদ্যালয় শিক্ষাৰ লক্ষ্য হ'ব লাগিব দেশখনৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিব পৰা দক্ষ নাগৰিক গঢ়ি তোলা বিশ্ববিদ্যালয়ৰ দক্ষ প্ৰশাসক উপযুক্ত কৰ্মচাৰী তথা শ্ৰমিক উৎপাদন কৰে যিবিলাকে উদ্যোগ আৰু বিভিন্ন বিত্তীয় ক্ষেত্ৰত দক্ষতাপূৰ্ণ কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হয় নম্বৰ 2 বিশ্ববিদ্যালয় শিক্ষাৰ লক্ষ্যই সাধাৰণ বৃত্তি আৰু বৃত্তিমুখী শিক্ষাৰ মানদণ্ড বজাই ৰাখিব লাগিব ইয়াৰ লগতে শিক্ষাৰ্থীসকলক নতুন জ্ঞানৰ অন্বেষণ কৰাত উদ্গনি যোগাব লাগিব এই ক্ষেত্ৰত যুক্তিযুক্ত প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকলক সকলো ধৰণৰ জ্ঞান আয়ত্তকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুবিধাসমূহ প্ৰদান কৰিব লাগিব নম্বৰ 4 বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকলৰ মন আৰু আত্মাক শিক্ষিত কৰি তুলিব লাগিব যাতে তেওঁলোকে জ্ঞানক বিকশিত কৰিবলৈ সক্ষম হয় নম্বৰ 5 বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকলৰ মনত নৈতিক মূল্যবোধৰ ধাৰণা উদয় কৰাব আৰু তেওঁলোকক সুন্দৰভাৱে অনুশাসিত কৰাব নম্বৰ 6 বিশ্ববিদ্যালয়ে নতুন আৱিষ্কাৰ আৰু উদ্ভাৱনসমূহ সম্ভৱ কৰি তুলিব আৰু সমাজখন শক্তিশালী কৰি তুলিবলৈ নতুন আৰু প্ৰকৃত আদৰ্শসমূহ বিকশিত কৰাব নম্বৰ 7 বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীসকলৰ মনত সাৰ্বজনীন ভাতৃত্ববোধৰ উদ্যম আৰু আন্তৰ্জাতিকতাবাদৰ ধাৰণা বিকশিত কৰাব নম্বৰ 8 বিশ্ববিদ্যালয়ে ৰাজনীতি প্ৰশাসন শিক্ষা উদ্যোগ আৰু বাণিজ্য আদি ক্ষেত্ৰত নেতৃত্ব বহন কৰাৰ ব্যৱস্থা কৰিব নম্বৰ 9 বিশ্ববিদ্যালয়সমূহক সভ্যতাৰ বৌদ্ধিক অগ্ৰগতিৰ প্ৰশিক্ষণ দিবলৈ সভ্যতাৰ কেন্দ্ৰস্থল হিচাপে সংগঠিত কৰা উচিত বিশ্ববিদ্যালয় শিক্ষাৰ লক্ষ্যই বৌদ্ধিক সাহসিকতা সৃষ্টি কৰাত উদ্গনি যোগাব লাগিব নম্বৰ 10 আমি এতিয়া ব্যস্ত হৈ পৰিছোঁ ন্যায়ৰ উপলব্ধি স্বাধীনতা সমতা আৰু ভাতৃত্ববোধৰ মাধ্যমত গণতন্ত্ৰৰ বাবে সাজু হ'বলৈ বিশ্ববিদ্যালয়সমূহ এনে আদৰ্শবোৰৰ ৰক্ষক আৰু প্ৰতীক চিহ্ন হিচাপে প্ৰতিষ্ঠিত হোৱাটো প্ৰয়োজন আজিলৈ ইমানতে এৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে